জুবিন দা জুবিন গাৰ্গ হোৱাৰ আগৰ কাহিনী। লিখনিটো পঢ়ি চকু সেমেকি উঠিল। জুবিন গাৰ্গৰ প্ৰথমখন ফাংচন অনুষ্ঠিত হৈছিল সোণাৰীত। তেতিয়া তেওঁৰ মাননি আছিল মাত্ৰ ৬,০০০ টকা। এংকৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ মাননি আছিল ৩০০ টকা। তেতিয়া অনামিকা এলবামটো ওলাইছিল। মানুহৰ বুকুত সোমাবলৈ চেষ্টা কৰা গানটো আছিল হাঁহিলে তুমি মুকুতামণি সৰে। কিন্তু তেতিয়া জুবিন গাৰ্গ জুবিন হোৱা নাছিল। সেয়া আৰম্ভণিহে আছিল মাথো। লাহে লাহে গীতবোৰ হিট হ'লেও জুবিনক কোনেও ফাংচন কৰিবলৈ মতা নাছিল। যোৰহাটতো জুবিনক একাংশই ষ্টেজ দিব বিচৰা নাছিল। সৰু ল'ৰা, বহেমিয়ান, পিন্ধা উৰা কোনো ঠিক নাই ইত্যাদি। JB কলেজত পঢ়িলেও বহু ছিনিয়ৰ ছাত্ৰই জুবিনৰ নামকে নসহে। এবাৰ মাত্ৰ এটা অনুষ্ঠানত JBত জুবিনে গীত গাইছিল। সেইদিনা জংকীৰ এটা অনুষ্ঠানত হাৰমনিয়াম বজাই থকা জুবিনে এটা গীত গাইছিল ভনীয়েকে অনুৰোধ কৰাত। তাতো একাংশ অসন্তুষ্ট হৈ পৰিছিল কিয় জুবিনক গান গাবলৈ দিব লাগে। এতিয়া হয়তো বহুতে এই কথাবোৰ স্বীকাৰ কৰিবলৈ টান পাব। কিন্তু তেতিয়া JBত পঢ়াসকলে এতিয়াও ক'ব পাৰিব সত্য কি আছিল। সেই সময়ত সম্ভৱতঃ JBৰ সাংস্কৃতিক সম্পাদক সোণাৰীৰ পৰিমল কলিতা আছিল। পৰিমলৰো হাত ভৰি বন্ধা আছিল বুলিয়েই ক'ব পাৰি। জুবিনক ইচ্ছা কৰিলেও গীত গাবলৈ দিব নোৱাৰে। তেতিয়া পৰিমলে এটা পৰিকল্পনা কৰিলে, জুবিনক এখন ষ্টেজ দিবই লাগিব। কিন্তু ক'ত আৰু কেনেকৈ? পবিত্ৰ মাৰ্ঘেৰিটা, গৌতম চক্ৰৱৰ্তী আৰু দুজনমানৰ সৈতে আলোচনা কৰি ঠিক কৰা হ'ল সোণাৰীতে এটা প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ। যোৰহাটৰ সোণাৰীত তেতিয়া পৰিমল কলিতা, পৰাণ শইকীয়া, জ্যোতিপ্ৰসাদ বৰুৱা, ৰাজু বৰকটকী, দীপক কলিতা, বুবুল ফুকন, অভিজিত বৰুৱাই সোণাৰী কালচাৰেল ক্লাব নামেৰে এটা অনুষ্ঠান গঠন কৰিছে। লগতে আছিল সুৰজিত বৰা উৰ্ফে মাইনা। সেই বেনাৰতে জুবিনক প্ৰথমখন ফাংচন দিয়াৰ বাবে সকলো ঠিক কৰা হ'ল। কিন্তু তাতো লেঠা লাগিল। সোণাৰী কালচাৰেল ক্লাবটো পঞ্জীয়ন নাই। সেই নামত চৰাইদেউ প্ৰশাসনে সোণাৰী কলেজত ABITAই নতুনকৈ নিৰ্মাণ কৰা প্ৰেক্ষাগৃহত অনুষ্ঠানৰ অনুমতি দিব নোৱাৰে। তেতিয়া পৰিমল কলিতাহঁত সমলয়ৰ দ্বাৰস্থ হ'ল। সমলয় তেতিয়া ৰাজ্যৰে এটা অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান। কিন্তু সমলয়ৰো একাংশই অখ্যাত জুবিনৰ ফাংচনৰ সৈতে নিজৰ নামটো জড়িত কৰিবলৈ অনীহা প্ৰকাশ কৰিলে। অৱশেষত যেনিবা পৰিমলহঁতৰ হেঁচাত সমলয়ে নিজৰ নামটো ব্যৱহাৰ কৰিবলৈ অনুমতি দিলে। অনুষ্ঠানৰ বাবে প্ৰশাসনৰ অনুমতি পোৱা গ'ল। আৰম্ভ হ'ল 1993 চনত সোণাৰীত জুবিন নামৰ কোনোবা এজন শিল্পীৰ এটা সংগীতানুষ্ঠান। সেই সময়ত সৰু চহৰখনৰ ক'ৰবাত বাজি উঠিছিল হাঁহিলে তুমি মুকুতামণি সৰে গানটো। তাতকৈ জুবিনৰ বেছি পৰিচয় নাছিল। পৰিমল কলিতাহঁতৰ কি দুঃসাহস। তেওঁলোকে সেই অখ্যাত জুবিনৰ অনুষ্ঠানৰ বাবে টিকটৰো ব্যৱস্থা কৰিলে। টিকটৰ মাননি 20 টকা, 30 টকা আৰু 50 টকা। তেতিয়া সোণাৰী কলেজৰ ছাত্ৰ পণ্ডিত চাংমাই আদিয়ে অনামিকাখন ৱাকমেনত বজাই এইজনে আহিব বুলি টিকট বিক্ৰী কৰিবলগীয়া হৈছিল। নহ'লেনো জুবিনৰ পৰিচয় দিয়ে কেনেকৈ? বাজেটৰ অভাৱ। নিৰ্দিষ্ট দিনত হাঁহিলে তুমি মুকুতামণি সৰে শুনিবলৈ বহুতো মানুহ আহি উপস্থিত হ'ল। অনুষ্ঠান 8 বজাৰ পৰা। কিন্তু জুবিনহঁত আহি নাপায়হে নাপায়। যোগাযোগ কৰিবলৈকো এতিয়াৰ দৰে মোবাইল নাই। অৱশেষত 10:30 বজাত জুবিন আৰু বাদ্যযন্ত্ৰীৰ দলটো পালেহি। আচলতে তেওঁলোকৰ গাড়ীখন নামৰূপত দুৰ্ঘটনাত পতিত হৈছিল। যোৰহাটৰ পৰা জুবিন আৰু পবিত্ৰ মাৰ্ঘেৰিটা ডিব্ৰুগড়লৈ গৈছিল গাড়ীখনৰ সৈতে বাদ্যযন্ত্ৰী বন্ধুকেইজনক তাৰ পৰা তুলি আনিবলৈ। সেই অহাৰ বাটতে হৈছিল দুৰ্ঘটনা। জুবিনে নিজৰ জীৱনৰ প্ৰথমটো অনুষ্ঠানত সোণাৰীত প্ৰাণ ভৰি গীত গালে। জুবিনৰ জীৱনৰ সেয়া আছিল প্ৰথমটো সাংস্কৃতিক অনুষ্ঠান, প্ৰথমখন ফাংচন। সেই দিনটোতেই আৰু এজন লোকৰ জন্ম হৈছিল। এংকৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ। পৰিমল কলিতাই সহপাঠী পবিত্ৰ মাৰ্ঘেৰিটাক অনুষ্ঠানটি এংকৰিঙৰ দায়িত্ব দিছিল। 2টা ভাষাত এংকৰিং, অসমীয়া আৰু ইংৰাজী। অনুষ্ঠানটো ষ্টেজত থাকি পৰিচালনা কৰিব লাগে। সেইটো পবিত্ৰ মাৰ্ঘেৰিটাৰে পৰিকল্পনা। অনুষ্ঠিত হ'ল এক সফল সাংস্কৃতিক সন্ধিয়া। প্ৰথমতেই ভৰি পৰিছিল অডিটৰিয়াম। পিছলৈ টিকট নাচাই দুৱাৰ খুলি দিবলগীয়া পৰিৱেশ হৈছিল।
মানুহৰ প্ৰশ্ন, কোন এই জুবিন গাৰ্গ? কি গাইছে এই দীঘল চুলিৰ ল'ৰাটোৱে? সকলো অবাক হৈ পৰিছিল জুবিনৰ গীত শুনি। ইমান শুৱলা কণ্ঠ, দৰ্শকৰ উল্লাস কলেজৰ নতুন অডিটৰিয়ামটোৰ বেৰত ঠেকা খাই বহু দূৰলৈ ছিটিকি পৰিছিল। মুঠতে বহু দূৰলৈ। অনুষ্ঠান শেষ হ'ল। জুবিনৰ প্ৰথমখন ফাংচনৰ অন্ত পৰিল। এতিয়া মাননিৰ কথা আহিল। পৰিমলহঁতে জুবিনৰ হাতত তুলি দিলে নগদ ৬,০০০ টকা। তেতিয়া সেইখিনি আছিল বহুত টকা। জুবিনে হাঁহি মাৰি লৈছিল। গীতৰ সভাৰ পৰা জুবিনৰ জীৱনৰ প্ৰথমটো উপাৰ্জন। ১২০০ টকা গাড়ী ভাড়া। বাদ্যযন্ত্ৰী বন্ধুসকলক ৩০০কৈ টকা দিয়াৰ পিছত জুবিনৰ হাতত ২,০০০ টকা ৰৈছিল। পবিত্ৰ মাৰ্ঘেৰিটাকো সেইদিনা এংকৰিং কৰাৰ বাবদ ৩০০ টকা দিয়া হৈছিল। সেয়া পবিত্ৰ মাৰ্ঘেৰিটাৰো জীৱনৰ প্ৰথম উপাৰ্জন আছিল। আচলতে পবিত্ৰক ১,০০০ টকা দিয়াৰ কথা আছিল। কিন্তু জোৰাবলৈ অসুবিধা হোৱা বাবে দিব পৰা নগ'ল। আয়োজকৰ অৱস্থা দেখি পবিত্ৰ মাৰ্ঘেৰিটা ৩০০ টকাতে সন্তুষ্ট হৈছিল। সেই সোণাৰীৰ অনুষ্ঠানত গীত গোৱা অখ্যাত জুবিন গাৰ্গ তাৰ পিছতেই লাহে লাহে প্ৰখ্যাত জুবিন হৈ পৰিছিল। তাৰ পিছত ধোদৰ আলিয়েদি তেওঁ লুইতলৈ আহি সেই লুইতেদি সাঁতুৰি গৈ সাগৰো অতিক্ৰম কৰিছিল। পবিত্ৰ মাৰ্ঘেৰিটাইও জুবিনৰ অনেক অনুষ্ঠানত প্ৰফেশ্যনেল হিচাপে মাননি লৈ এংকৰিং কৰিছিল। সময়ে সকলোৰে পৰিচয়ো সলনি কৰি পেলালে। সেই সোণাৰীৰ ল'ৰা, সোণাৰীৰ আৱেগ, সোণাৰীয়ে দিয়া জুবিনৰ পৰিচয় আৰু সোণাৰীৰ পৰা আৰম্ভ হোৱা যাত্ৰা আজি জুবিন গাৰ্গৰ নামত স্মৰণ কৰা হ'ল।